মই তেনেকৈ ৰেডি হৈ আছোঁ এতিয়া পেৰেড যাবলৈ গ্ৰাউণ্ড যাবলৈ স্বপ্নীল কিবা ক'ব আছে ৰুমটো আজি বহুত অৱস্থা বেয়া হৈ আছে অৱস্থা উপায় নাই বাৰু এইপিনে এইপিনে চাই পিনে আজি লাষ্ট দিন আৰু লগত ৰুমটো বুলি নহয় গোটেই নেপাতে য়েছ সুৰেশ ৰেডি হৈছে তো এতিয়া এনেকৈ ৰেডি হৈ আছোঁ আৰু সুৰেশে ৰেডি হৈ আছে এইপিনে এইপিনে জোতা এতিয়া পিন্ধি আছোঁ আজিৰ পৰা আৰু অলমষ্ট আমি দেখা নাপাম বাৰু চবকে আমি এনেকৈ দেখা নাপাম চবে বেলেগ বেলেগ পষ্টিং এনেকুৱা তো সুৰেশৰ পষ্টিং ক'ত কৰিছে আৰু আমাৰ স্বপ্নীলৰ পষ্টিং ক'ত কৰিছে কাৰ্বি আংলং আৰু সুবাইজাৰ গৈছে গুৱাহাটী আৰু মোৰ কৈছে মাজুলী ৰুমমেট দুটা একেলগে বাকী আমি দুটা বেলেগ বেলেগ চাওঁ কি হয় আৰু দেখা যাব নতুন এটা অধ্যায় আৰু বাকীখিনি আপোনালোকক দেখাম গ্ৰাউণ্ড যোৱাৰ পিছত দেই অলমষ্ট ৰেডি গেট আপ পূৰা হৈ গ'ল এইপিনে আছে স্বপ্নীল ৰেডি হৈ গ'ল কেমেৰা লৈছা কেমেৰাটো ময়ো লৈ আছোঁ বাৰু তো অলমষ্ট আমাৰ হৈ গ'ল এতিয়া গ্ৰাউণ্ড যাব লাগিব 8:30 আমাৰ ফলিং আছে তাৰপৰা 9:35 পৰা অলমষ্ট আমাৰ পেৰেডৰ যিমানখিনি কাৰ্যসূচী আছে গোটেইখিনি ষ্টাৰ্ট হৈ যাব তো আপোনালোকক দেখাম তেনেকৈ যদি পাব আজি কিবা ভিডিঅ' ফটো ষ্টেচন চলি আছে এনেকৈ বাকী কেইজন আমাৰ অলৰেডি গ'লে আমাৰ গ্ৰাউণ্ডত তো 8:30 আমাৰ ৰিপৰ্টিং আছে পৰিৱেশটো এনেকুৱা এইটো মেচ লাষ্ট টাইমলৈ আকৌ নিৰ্মহল আৰু এইটো কেৱল যাওঁ তো আজি POP বন্ধুসকল কি ক'ব আছে জল্দি 1 ছেকেণ্ডত ভাল লাগিছে ন অল সেট ন যাম আৰু এতিয়া তোমাৰ লোকেশ্যন ক'ত আছিলে পষ্টিঙৰ মোৰ পষ্টিঙৰ লোকেশ্যন আছিলে তো চৰাইদেউ এতিয়া চৰাই হৈ উৰি যাবা আৰু পুৰা যাম আৰু চৰাইদেউতে নামিম আৰু হয় নেকি তাৰ পৰা উৰা মাৰি তো এনেকৈ চবে অলপ ফটো চটো উঠি আছে এতিয়া আমাৰ কাম কেইটাৰ সময়ত কি ক'ব আছে ফিল্ডটো কেনেকুৱা মজা লাগি আছে এইপিনে আছে নিৰঞ্জন কাৰ্বি আংলং গৈ আছে পষ্টিং পাইছে কাৰ্বি আংলং এইপিনে বিকাশ আছে তো এইটো নেপা ৱেলকাম গেট তো ট্ৰেইনিং চেইনিং চবেই ৰেডি হৈছে আৰু তো এনেকুৱা POP জোচ কেনেকুৱা তো পৰিৱেশটো মই দেখাই দিছোঁ আজি গ্ৰাউণ্ডৰ বিফৰ পেৰেডৰ যিটো আছে ৱাইড ভিউ এটা দেখাইছোঁ অল দ্য বেষ্ট ছাৰ লোক অল দ্য বেষ্ট বঢ়িয়া অল গুড হাউজ ইজ জোচ all the best thanks bro all the best guys all the best sir পৰিৱেশটো এনেকুৱা হয় যে এতিয়া আৰ্ট গেলাৰী টাইপৰ আছে অলপ হাউজ ইজ জোচ বেষ্ট অফ লাক চবেই দিছে তেনেকৈ আৰু চেণ্টাৰ ষ্টেজ কেবটো অলপ বেকাৰ হৈছে ঠিক কৰি प्लाटून नंबर 8 मंच के सामने से गुजरता हुआ जिसका नेतृत्व कर रहे हैं असम पुलिस के केंद्रीय गृह राज्य मंत्री और यहाँ उपस्थित सभी अतिथियों का माननीय निदेशक महोदय की ओर से यहाँ आकर हमारा उत्साह बढ़ाने के लिए और इस आयोजन को सफल बनाने में आपकी योगदान के लिए आपका हृदय से आभार व्यक्त किया। साथ ही मैं इन
सर बहुत अच्छा लगा आपसे मिलके आपके साथ काम करके वोटों के साथ स्पेशली क्या लास्ट मैसेज है बोलने के लिए लास्ट मैसेज वही है हम लोगों ने एक साल बहुत मशक्कत किया फाइनली इट्स ओवर पहले से ऑल द बेस्ट ओके चलो ठीक है Sharamshri Jorda congratulations Thank you, same to you. Ane congratulations ভাল লাগিছে তোমাকো কংগ্ৰেছ বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে বহুত ভাল লাগিছে ন লগৰ আছে বাবলুদা কি ক'ব আছে লাষ্ট আজি পিঅপি মই গমেই পোৱা নাই কি হৈ আছে মানে কিয় লাগি আছে মানে আকৌ ধৰিব পৰা দুগুল লাগি আছে পোষ্টিংটো বহুত দূৰত পিছতি মানে পষ্টিং মোৰ দূৰ পৰিছে বাৰু মাজুলী তোমাক কৈছিলে আপোনাক কৈছিলে চৰাইদেউ যাব গৈ আছে কি হ'ল কেমেৰা ওলো নাই আইফোনটোহে ওলাইছে আইফোন চা অৱস্থা আইফোন অৱস্থা কি হৈছে কি অৱস্থা হৈছে ৱেপন জমা কৰি পিনে ক্লিয়াৰেঞ্চ কৰিব লাগিব ফোন লৈ যোৱাটো চব ৰেডি হৈ গ'ল आप सभी लोगों को कॉन्ग्रेचुलेशंस हार्दिक शुभकामनाएं थैंक यू तुमको भी यार थैंक्स मेरे को ड्रिल कंप्लीट লগৰ আছে ৰূপজ্যোতি লাষ্ট কি ক'ব লগা আছে পিঅপি আজি আমি ইয়াৰ পৰা ওলাই গ'লো আৰু পিঅপি এতিয়া আমাৰ পোষ্টিং হ'ব পোষ্টিং কৰি ভাল লাগিছে পোষ্টিং মোৰ মানকাছাত সাতচমাৰা ভাল জেগা পুৰা এটা মজা কৰিবা ৰকি চৰকাৰ যোৱাকালি যেনেকৈ আছিলে আকৌ আজি আহিছে পষ্টিং কৰিছে বাৰু তোমাৰ পোষ্টিং মোৰ ধেমাজি মোৰ আছে মাজুলী বাৰু তো আমি তেনেকৈ আমি চব একেপিনে পঢ়িলো ন একেপিনে তেজপুৰ এনেকৈ আছে তো দেখা যাওক কি হয় আৰু আজিতো অলৰেডি আমাৰ পাছিঘাট পেৰেড শেষ হ'ল চবৰে মনটো ভাল বহুত আৰু আজি অলপ বেয়া লাগিছে আৰু কিন্তু এটা কথা হ'ল আজিৰ পৰা মানে আমাৰ বান্ধোনটো ভাঙি গ'ল নেপাৰ একজেক্টলি আমাৰ বেলেগ ৰেচপন্সিবিলিটি তো এনেকৈ অলপ লগো লগাই দি আছে মোৰ কালাৰ পেৰেডৰ হয় চবে এনেকৈ ট্ৰেইনিজ আৰু পেৰেণ্টছে খানা খাই আছে এতিয়া খানা কেনেকুৱা বন্ধুসকল বঢ়িয়া ন डेली खाना तो साथ में किंजू में ऑल द बेस्ट आपको अपना ये सब इंस्पेक्टर का जर्नी में क्या बोलना चाहते हो एकदम बहुत स्किन वाला जर्नी था ये जैसे हो गया और आपको ऑल द बेस्ट थैंक्स मिलेगा आप গ্ৰাউণ্ডখন এবাৰ লাষ্ট শেষ কৰাৰ বাবে দেখাই দিছোঁ পেৰেড হৈ গ'ল এতিয়া তো এনেকুৱা এটা পৰিৱেশ মই চাৰ্টিফিকেটখন কালেক্ট কৰিব গৈ আছোঁ এতিয়া তাত গৈ আছোঁ চাৰ্টিফিকেটখন তাৰপৰা চাৰ্টিফিকেটখন ল'ম আৰু আকৌ পেৰেণ্টছক লগ পাম कैंपस से सर्टिफिकेट मिल गया एकदम मन खुश हो गया मन को तसल्ली मिल गया एक साल की तपस्या के बाद बहुत कष्ट के बाद मिल गया फोटोशूट जो है से मोकर सर से मोकर सर क्या बोलना चाहते हो ओ वीडियो है क्या हाँ वीडियो है क्या बोलना चाहते हो सब लोग मैं उत्पल को कांग्रेचुलेशन कहना चाहता हूँ ये 2 स्टार के लिए ओके साल भर का मेहनत है आपको भी एंड स्पेशल थैंक यू आईटी बॉयज की तरफ से एग्जैक्ट हमारा बहुत मदद किया हमारे उत्पल सर ने यहाँ पे तारा में और अबू सर है हाँ। आप लोग को शुभकामनाएं रहेगा थैंक यू सर आपको भी बेस्ट विशेस थैंक यू सर आपको APRO boys আছে ইয়াতে ৰিকুৱেষ্ট শুট হৈছে লাষ্ট গ্ৰুপ ফটো হৈ আছে ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আকৌ মেছৰ পৰা আহিব লগা গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ কাৰণে আকৌ আমাৰ কোৰ্ছ ডাইৰেক্টৰৰ ছিগনেচাৰটো লাগে সেইখনৰ কাৰণে আকৌ গৈ আছোঁ গ্ৰাউণ্ড আজি দিনটো ভাগৰি অৱস্থা বেয়া হৈ গৈছে দেই তাকে এইখিনি কৰি লওঁ তাৰপিছত ইয়াৰ পৰা ওলাম মই কেম্পাছৰ আজি শেষ মগৰ মেছত এতিয়া ওলাবলৈ আছোঁ কিবা এটা লাষ্ট শেষ কওক গল্পটো আৰু মানে বহুত ভাল লাগিছে লগতে বহুত বেয়াও লাগিছে কাৰণ ইমান দিন থাকিলেও ঘৰত যাবলগীয়া হ'ল তথাপি আমাৰ নতুন এটা লাইফ আগবাঢ়িম আৰু গতিকে আমাৰ আশীৰ্বাদ কৰিব আৰু যাতে আমি ভালে ভালে কাম কৰিব পাৰোঁ আৰু ঠিক আছে তো বন্ধুসকল ভিডিঅ'টো আজি এইটোতে শেষ কৰিম আৰু নিৰ্বাচন মেচ এৰিব ওলাইছোঁ আহোঁতেও ভিডিঅ' বনাইছিলোঁ যাব ওলাইছোঁ তো এনেকুৱা এটা পৰিৱেশ